ফ্ৰেণ্ডছ কেনে আছে আশা কৰোঁ ভালে হ'ব চালোঁ কাৰণে তেন্তে আজি আমি কথা পাতিবলৈ ওলাইছোঁ আমি ব্যৱহাৰ কৰি থকা এণ্ড্ৰইড মোবাইলৰ বিষয়ে এণ্ড্ৰইড আপোনালোকৰ নামটো কৈ থাকে শুনি থাকে কিন্তু আজি আমি জানিবলৈ চেষ্টা কৰিম যে এণ্ড্ৰইড শব্দটো ক'ৰ পৰা আহিল কেনেকৈ আহিল কোনে এই ছিষ্টেমটো তৈয়াৰ কৰিব এটচেট্ৰা গতিকে ভিডিঅ'টো শেষলৈকে চাওক যদি আপুনি জানিব বিচাৰে এণ্ড্ৰইডৰ থুলমূলকৈ ষ্ট'ৰী এণ্ড্ৰইড অপাৰেটিং ছিষ্টেমৰ উৎপত্তি হৈছিল কেনেকুৱা 2003 চনত 4জন বিজ্ঞানীয়ে লগ লাগি এণ্ড্ৰইড অপাৰেটিং ছিষ্টেমটো তৈয়াৰ কৰিছে সেই 4জন বিজ্ঞানী হৈছে এণ্ড্ৰু লি ব্ৰিজ মিনাৰ নিক শ্বেয়াৰ্ছ আৰু চাৰ্লছ পইণ্ট গতিকে এই 4জন বিজ্ঞানীয়ে মিলি পেলাই এণ্ড্ৰইড অপাৰেটিং ছিষ্টেমৰ কাম হৈ গৈছে এণ্ড্ৰইড অপাৰেটিং ছিষ্টেম তৈয়াৰ কৰি উলিয়াইছে আৰু আপোনালোকে ভাবিব চাগে যে এণ্ড্ৰইড অপাৰেটিং ছিষ্টেমটো মোবাইলৰ বাবেহে তৈয়াৰ কৰা হৈছে কিন্তু তেনেকুৱা এণ্ড্ৰইড অপাৰেটিং ছিষ্টেম প্ৰথমতে ডিজিটেল কেমেৰাৰ ছিষ্টেমটো ডেভেলপ কৰাৰ বাবেহে তৈয়াৰ কৰি দিয়া হৈছিল কিন্তু পিছলৈহে ইয়াক এণ্ড্ৰইড মোবাইল হিচাপে ব্যৱহাৰ কৰে এণ্ড্ৰইড নামটোৰ উৎপত্তি কেনেকুৱা হৈছে আপোনালোকক ইতিমধ্যে কৈছোঁ যে 4জন বিজ্ঞানীয়ে মোদী এণ্ড্ৰইড অপাৰেটিং ছিষ্টেমটো আৰম্ভ কৰিছিল তাৰে এজন বিজ্ঞানী যাক ফাদাৰ অফ এণ্ড্ৰইড বুলি কোৱা হয় তেওঁৰ নামেৰেই এণ্ড্ৰইড অপাৰেটিং ছিষ্টেমটো নাম এণ্ড্ৰইড হৈছে মানুহজন হৈছে অৰ্থাৎ বিজ্ঞানীজন হৈছে এণ্ড্ৰু লি ৰবট ভাল পাইছে আৰু সেইবাবে তেওঁৰ অফিচত যিসকল লোকে কাম কৰিছিল তেওঁৰ কলিগছ তেওঁৰ ফ্ৰেণ্ডছ সকলোৱে তেওঁ এণ্ড্ৰইড বুলি কৈছিল যিহেতু তেওঁ ৰবট আৰু তেওঁলোকে এণ্ড্ৰইড অপাৰেটিং ছিষ্টেমটো তৈয়াৰ কৰিছিল যাতে তেওঁ কোনো নাম বাচিব নোৱাৰি তেওঁ নিজৰ নিক নেম অৰ্থাৎ এণ্ড্ৰইড নামটোকে সেই অপাৰেটিং ছিষ্টেমটোৰ নাম হিচাপে ৰাখে এণ্ড্ৰইড অপাৰেটিং ছিষ্টেমটো মোবাইলত প্ৰয়োগ হোৱাৰ পিছতে প্ৰথম এণ্ড্ৰইড মোবাইল হিচাপে কমাৰ্চিয়েলি বজাৰত মুকলি কৰি দিয়া হয় যিটো মোবাইল সেই মোবাইলটোৰ নাম হৈছে HTC Flix যিটো HTC নামৰ কোম্পানীটোৱে তৈয়াৰ কৰে এই মোবাইলটো কমাৰ্চিয়েলি বজাৰত ওলোৱা হয় 2008 চনৰ ছেপ্টেম্বৰ হাই ফ্ৰেণ্ডছ আশা কৰোঁ ভিডিঅ'টো নিশ্চয় ভাল আছিলে চাই ভাল পালে গতিকে লাইকৰ বাটনটোত ক্লিক কৰক কমেণ্ট কৰক আৰু লগতে শ্বেয়াৰ কৰি দিয়ক আপোনাৰ বন্ধুবৰ্গ